ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়ন, কল্যাণ আৰু বিকাশৰ বাবে যোৱা ৩১ জানুৱাৰীত অসম লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্তসমূহ আছিল এনেধৰণৰ: আপোন ঘৰ আঁচনিৰ লাভালাভ সম্প্ৰসাৰণ, 1% সুত ৰেহাইৰ সৈতে বিদ্যমান ৩৭,২৭৭ গৰাকী হিতাধিকাৰীলৈ ৩০ লাখ টকাৰ বৰ্ধিত ঋণ সীমাৰ লাভালাভ সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন। গ্ৰাম্য পথৰ সবলীকৰণ, 19খন জিলাৰ চাহ বাগিচা অঞ্চলৰ 219টা গ্ৰাম্য পথ উন্নত কৰাৰ বাবে 234 কোটি টকাৰ অনুমোদন। 3 প্ৰজন্মৰ স্থায়ী বাসিন্দা নীতিৰ পৰা ৰেহাই, খিলঞ্জীয়া ঐতিহ্যক সন্মান জনোৱাৰ হেতু মিছন বসুন্ধৰা 3.0ৰ অধীনত সেৱা সম্প্ৰসাৰণেৰে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম জনগোষ্ঠীৰ আবেদনক 3 প্ৰজন্মৰ স্থায়ী বাসিন্দা নীতিৰ পৰা ৰেহাইত অনুমোদন। ষ্টাৰ্টআপক উৎসাহ জনাবৰ বাবে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই বৈঠকত গ্ৰহণ কৰা হয়। অসম ষ্টাৰ্টআপৰ বিকাশত তদাৰক আৰু নীতি প্ৰদান, পুঁজি আৰু পৰামৰ্শমূলক সমৰ্থন প্ৰদানৰ হেতু ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন, ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ নামৰ নতুন প্ৰশাসনিক বিভাগৰ সৃষ্টিত অনুমোদন। বিকশিত অসমৰ বাবে ঔদ্যোগিক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে কেইটামান বিশেষ নীতিত গুৰুত্ব প্ৰদান কৰা হয়। এই নীতিসমূহ হৈছে আছাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন পলিচি 2025, আছাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025, আছাম একশ্যন প্লান অন বায়ো E3 পলিচি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ৰূপায়ণৰ বাবেও এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই কেবিনেটত গ্ৰহণ কৰা হয়। ক্ষুদ্ৰ উদ্যোগীক উৎসাহ যোগোৱাৰ বাবে নগৰাঞ্চলৰ যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক সমৰ্থন কৰিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া ৰূপায়ণৰ বাবে নিৰ্দেশনাত অনুমোদন। আঁচনিখনে যোগ্য সদস্যসকলক 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজি প্ৰদান কৰিব। ইয়াৰ লগতে মিছন বসুন্ধৰা 3.0ৰ অধীনত সেৱাপ্ৰাপ্ত কৰিবলৈ যোগ্য ব্যক্তিসকলক সক্ষম কৰিবলৈ আবেদনৰ সময়সীমা 15 ফেব্ৰুৱাৰী 2025লৈ সম্প্ৰসাৰণ কৰিবলৈ অনুমোদন জনোৱা হয়।